Hello friends, welcome to my YouTube channel Dibang. So আজি মানে দুৰ্গা পূজা তো সেইভাবে অলপ মানে আমাৰ ইয়াত মানে কেনেকুৱা হৈছে আপোনালোকক মই ভালকৈ দেখাবলৈ চেষ্টা কৰিম বাৰু। সো আপোনালোকে ভিডিওটো এন্ডলৈকে চাই দেখক। সো আজিৰ ভিডিওটো মানে বহুত ধুমধাম ঠান্ডা होने वाला है। तो वीडियो को लास्ट तक जरूर देखते रहना। और मेरे चैनल को नया प्लीज लाइक सब्सक्राइब कर देना क्योंकि मैं ऐसे धमाकेदार वीडियो बना के रेडी हूँ। तो आप लोग जरूर सब्सक्राइब कर लेना। तो এতিয়া মই মানে আমাৰ ইয়াত মানে কেনেকুৱা হৈছে আপোনালোকক মই ভালকৈ দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিওটো এন্ড তক জৰুৰ চাই দিবি। এতিয়া বৰ্তমান আহি পেলাই আমি চিডলিত চিডলি মন্দিৰত এইটো দেখাইছে গেটটো পুৰা subscribe YouTube channel Dibang. Yes. Thank you. তো গাইজ ইয়াত আহি মানে বহুত বন্ধু লগ পালোঁ একদম মানে সকলোৱে পুৰা নতুন ৰিচাৰ্জ কৰি আহিছে। তো বহুত বন্ধু। তো আপোনালোক কেনেকুৱা লাগিছে? একদম বঢ়িয়া পূজাৰ দিন ভাল লাগিছে আৰু আপোনালোকক ভাল লাগি আছে নেকি? মানুহ একদম মানে বঢ়িয়াই গৈছে আৰু মাস্ক চৰা বিলু মাস্ক একদম পুষ্পাঞ্জলি দিবলৈ একদম মানে দেখি আছে পুৰা ভিৰ হৈছে। তো এতিয়া তালৈ যাব লাগিল। গাইজ যিমান মানুহ চাই তাত বঢ়াই যে পুৰা মানুহেই মানুহ একদম পুষ্পাঞ্জলি দিবলৈ গাইজ মানুহ চাই এইবাৰ পুষ্পাঞ্জলি দিয়া একদম মানে ভিৰৰ মাজত এনেকৈ অলপ কষ্ট মষ্ট কৰি একদম মানে পুষ্পাঞ্জলি দিবলৈ গৈ আছো। মানুহ যে একদম মানে বুজাই একদম কষ্ট কৰি দিয়া সোমাল একদম পুষ্পাঞ্জলি লগাই দিয়া গাইজ একদম মানে ভিৰৰ মাজত একদম পুষ্পাঞ্জলি দি ল'লোঁ। তো এতিয়া অলপ ফুলিটো বজাই লওঁ। তো ভিডিওটো মানে আপোনাৰ মই মানে শ্বেয়াৰ কৰি ল'লোঁ যিমান ফুট আপোনাৰ 1K ছাবস্ক্ৰাইব হয় আৰু আপোনালোকে ভালে কামনা যাতে থাকে তো প্ৰাৰ্থনা কৰিলোঁ। তো এতিয়া মানে ইয়াৰ পৰা নেক্সট প্লেনিং আছে আৰু বাছুগাত যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মানে একদম পুষ্পাঞ্জলি সকলো মানে দিয়া হৈ গ'ল। তো এতিয়া আৰু বন্ধু লগ পালোঁ একদম। তো একদম মজা খালি মজা লাগছে নেকি? খালি মজা লাগি আছে। দুৰ্গা মাগিলা নাইছে না আৰু সকলোৱে নতুন চলা কাপোৰ পিন্ধি আছে। মই কিন্তু পুৰণা পিন্ধছো পুৰণা ঠিকে আছে, টেনশ্যন নাই। এতিয়া আমাৰ খালি দুৰ্গা মা চাব লাগে। খালি দুৰ্গা মা মেইন দুৰ্গা মা মোৰ নহয় যাইছ না মই লে যাম হয় নেকি? তাহলে টেনশ্যন নাই। বিৰিয়ানী খোৱালে হ'ল হ'ব নেকি? বিয়ালৰ পূজা নামতো কিবা খাব লাগিল। সকলোৱে এতিয়া খাই আছে একদম পাৰ্টি ঐ চেষ্টা কৰিছোঁ মকৰে মানে একদম মানে মোৰ মানে একদম মানে 1965 মানে বন্ধুবিলাক লগ পাই গ'লো। 1996 ৰাতি ন এতিয়া লাগে আমাক না ৰাতি দিম কেনেকুৱা হ'ব? কালি পৰাকৰ পাৰ্টি খাব লাগে অপৰাকেতো দি দিল আমাক দোৱা নাই না হয় নেকি? আপোনাৰ তাৰ পাৰ্টি লাগিব ঐ আৰু লাগিব কিন্তু পাৰ্টি আৰু লাগিব পাৰ্টি একদম এতিয়া আমি গৈ আছো বাছুগালৈ মানে কেনেকুৱা পূজা হৈছে চাবলৈ। এইটো বাছুগাৰ ফ্লাইঅভাৰটো বনাই আছে একদম আৰু বেছি দিন নাই হয় আৰু টেনশ্যন নাই আপোনালোকে যাব পাব। প্ৰথমে আমাৰ ইঞ্জিনটো পেট ভৰাই লওঁ তাৰপিছত আমাৰ মানে তো এইটো বাছুগাত আহি গ'লোঁ। তো বাছুগাত আহি মানে বহুত সুন্দৰ বনাইছে। তো ইয়াৰ পৰা আৰু কেইটামান আছে ভালকৈ চাবলৈ চেষ্টা কৰিম। এই আগত থকা ল'ৰাজনৰ নাম হ'ল মিনাল। একদম অসুৰ বনাইছে ৰে, মজা লাগছে মজা। এতিয়া অসুৰৰ মুখৰ ভিতৰলৈ সোমাই গৈ আছে একদম ঘূৰ্তে একদম মানে ৰাতি হৈ গ'ল, প্ৰায় 5টামান বাজিল নেকি। গাইজ আপোনালোকক মানে গোটেইবিলাকতো দেখাব নোৱাৰিম, তো যিখিনি পাৰোঁ সেইখিনি দেখালোঁ বাৰু। তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। তো আপোনালোকক মই দুজন মানুহ পৰিচয় কৰিব পাহৰিছোঁ। এইফালে আছে পিংকু
আৰু মানে এগাৰফালে আছে গজেন তো ভিডিঅ'টো এইখিনিয়ে বাৰু তো বেছি দীঘল নকৰোঁ যদি ভিডিঅ' চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া এংগাই